बे समाव फोसावनो लादों मोनसे खास्रि बिस्रि बुथारनाय जाथाय। बाक्सानि सिमलाबारियाव खास्रि बिस्रि बुथारनाय जाथाय। फिसाज्लायानो गावनि बिमाखौ बुथारना सिथ्लायाव सावदों। असे फिसाज्लायानो गावनि बिमाखौ बुथारना गोथै सहखौ सिथ्लायाव सावदों। बे मुगैथाव जाथाया बाक्सा जिल्लानि बागानपारा पुलिस थानानि सिङाव थानाय सिमलाबारियाव जादों। थांनाय शुक्रबारखालि सानजौफु समाव धनजित बर' मुंनि सासे सुबुङा गिबियाव गावनि बिमा सम्फा बर'खौ खास्रि बिस्रियै बुथारो आरो गोथै सहखौ न'नि सिथ्लायावनो सावनानै होयो। बे जाथाया सोराङाव फैदोंमोन जेब्ला गामिनि सुबुंफोरा सानजौफुआव अर खामनायखौ नुदोंमोन। जाथायनि उनाव पुलिसा जाथायथिलियाव सौहैयो आरो खावसे खामनाय गोथै सहखौ बोखांनो हायो आरो दायनिगिरि धनजित बर'खौ खायो। मिथिनो मोननाय बादिब्ला माखासे बोसोर सिगां धनजित बर'आ गावनि बिफाखौबो बेबादिनो खास्रि बिस्रियै बुथारदोंमोन। बे मुगैथाव जाथाया सोराङाव फैनायनि उनाव गासै ओनसोलावनो गिखांनाय सोमजिहोदों। মা হয় কিয় মাৰিলি এনে মাৰিছে কিহেৰে মাৰিছে কিহেদি মাৰিছে ৰাগত কিহেদি মাৰিছে খটাৰ দিয়া কুঠাৰেদি জুই কেনেকৈ লাগিল মই দিছি জুই কেনেকৈ লাগিল জুই মই দিছি আৰু কি জুই দিছে কিহেদি জুই দিছে মেচ দিয়া মেচ দি কেতিয়া কৰিছা কামটো কেতিয়া কৰিছা 12টাত ঘৰত আৰু কোন আছিল বাকী মানুহবিলাকে হাক দিয়া নাই কিহেৰে মাৰিছা কুঠাৰখন ক'ৰ পৰা আনিছা কুঠাৰখন মোৰ নামটো ভূপেন নাৰ্জাৰী। এই ঠাইখিনি নলবস্তি চিমলাবাৰী চপাটো দিংখীয়াবাৰী। ঘটনাটো হৈছে যে মই 2:30মান বজাত গম পাইছোঁ এই গাঁৱত মানে এনেকুৱা মানে মাৰামাৰি ঘটনা হৈছে। ঘৰত মই আহি পেলাই মই পথাৰৰ পৰা মই ঘৰত আহি পেলাই খবৰটো পোৱাৰ লগে লগে মই স্পটলৈকে আহিছোঁ। আমি 5-6জনমান আহিছোঁ। আহি পেলাই দেখা পাইছোঁ যে এজন আমাৰ গাঁৱৰ যি মানে জেৰেমা বড়ো এজন মাৰ্ডাৰাৰ আছিল তেখেতে। যোৱা 4 বছৰৰ আগতো নিজৰ দেউতাক মাৰিছিল। তাক মানে নিজৰ মায়ে মৰম কৰি পেলাই আনি পেলাই এতিয়া আজি এই ঘটনা হৈছে। নিজৰ মাকো মানে এটা ডাঙৰ মানে কোঠাৰে লৈ পেলাই মাৰি পেলাইছে আৰু মাকৰ নাম চম্পা বড়ো মাকৰ নামটো চম্পা বড়ো আছিল। এতিয়া আমি আহি পেলাই দেখিছোঁ যে মাৰি পেলাই তাৰমানে পৰি আছে মানে খৰি চৰি দি পেলাই নিজৰ চোতালতে। এইটো ঘটনা আমি দেখা পাইছোঁ। আমি একেলগে পানী ঢালি পেলাই নমাইছোঁ আৰু ফোন কৰিব দিছিল আৰু মোক কি নাম তেওঁ ছোৱালীটোৰ নাম যিজন মাৰা গ'ল মাকৰ চম্পা বড়ো বুলি কয়। আৰু এই যিজনে মাৰিছে পুতাকজনৰ নাম কি ধনজিত এইটো মই কেনেকৈ মাৰিছে মোক কোৱা নাই তাৰে খালি কি মাকক মাৰলাক বুলি কৈছে আৰু এই সেনেকৈ গম পাইছোঁ মই ফোনত। এইটোতো দেখা মানুহ ক'লা গৈছে এই বোৱাৰীটো বোলে কোঠাৰ উঠাটো দেখা পাইছে বুলি কৈছে। কুঠাৰেদি মাৰিছে কুঠাৰেদি মাৰাটো মানে হাতখন উঠাটো দেখা পাইছে বুলি কাক মাৰিছে সেইটো দেখা পোৱা নাই বুলি কৈছে আৰু পিছে না কি জুইটো গাঁৱৰ মানুহ কৈছে। মই কিন্তু জুই পুৰি থকা সময়ত আহি পোৱা নাই মই গাঁৱৰ মানুহে পৰিছে গাঁৱৰ মানুহ কৈছে কি মানে যেতিয়া জুইটো লগে ধোঁৱাটো ওলাই আছে তেতিয়া মানে দূৰৰ পৰাই দেখা পাইছে বুলি কৈছে। তাৰপিছত হাতত কুঠাৰটো লৈ আছিল বুলিছে ওচৰত যাব পৰা নাই। লাষ্টত মৰমত তাক মাতিহে তাৰপিছত মাতাৰ পিছত আহিহে তাক ধৰিব পাৰিছে বুলি কৈছে। মইতো ইয়াৰ পিছতহে মই আহি পাইছোঁ কিন্তু এইটো গাঁৱৰ পৰা শুনা পালোঁ এইখিনি কথা।